হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক মই দেখাম লোকেল ছাগলী। এইখিনি ছাগলী আপোনাৰ গহপুৰৰ পাঞ্জলদাৰ তাত আছে। তেখেতে লকডাউনৰ সময়ত ছাগলী ফাৰ্ম এখন গঢ় দি তুলিছিল। কিন্তু এতিয়া মানে তেখেতে গুৱাহাটীত কিছু কাম কৰি আছে, যাৰ বাবদ তেখেতে গোটেইখিনি ছাগলী চেল কৰিব খুজিছে। ইয়াত আপোনাৰ লোকেল ছাগলীৰ লগতে আপোনাৰ বাৰবাৰীৰ এটা মেল, এটা ফিমেল আৰু বাৰবাৰীৰ ক্ৰছ লোকেল মানে কিছু পোৱালি আছে লটটোত। তো তেখেতে গোটেই লটটো চেল কৰিব খুজিছে। তো যদি কোনোবাই ধৰক ছাগলী ল'ব বুলি ভাবিছে, লোকেল ছাগলী বা ক্ৰছ ছাগলী, তেনেহ'লে ল'ব পাৰিব প্ৰাঞ্জলদাৰ পৰা। আৰু তেখেতে পইচাৰ কথাটো কোৱা নাই কিমান ৰেঞ্জৰ ভিতৰত আহিব। তো তেখেতৰ লগত যোগাযোগ কৰিলে আপোনালোকে গম পাই যাব প্ৰাইচ ৰেঞ্জটো কিমানমান হয়। আৰু গোটেইখিনি ছাগলীকে ভেকচিনেশ্যন কৰি থৈ দিয়া আছে, কিয়নো তেখেতে কমাৰ্চিয়েল ফাৰ্ম হিচাপত তেখেতে যিহেতু ফাৰ্মখন গঢ়ি তুলিছিল। তো ভেকচিনেশ্যনখিনি কৰি থৈ দিয়া আছে ছাগলীৰ। তো ভেকচিনেশ্যনৰ অসুবিধা নাই। তো যদি আপোনালোকে ছাগলী ল'ব খোজে, তেনেহ'লে প্ৰাঞ্জলদাৰ নাম্বাৰটোত যোগাযোগ কৰিলে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এইটো আপোনাৰ বাৰবাৰীৰ ব্ৰিডাৰ হয়। তো ব্ৰিডাৰটো চাওক কি ধুনীয়া। আৰু বৰ্তমান ইয়াৰ ৱেট ধৰক 50 কেজি মানৰ আশে পাশে হ'ব, আৰু হাইটটো বহুত ধুনীয়া আছে। তো যদি ছিংগুল কৰি ধৰক বাৰবাৰী ব্ৰিডাৰটো ল'ব খোজে, তেনেহ'লে তেখেতে দিব বুলি মোক কৈছে। কেৱল প্ৰাইচটোৰ বিষয়ে তেখেতে মোক জনোৱা নাই। তো প্ৰাইচটোৰ কথা তেখেতৰ লগত যোগাযোগ কৰি ল'ব। আৰু মোৰ ভিডিঅ'টো চাই পিনে যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু মোক ছাপোৰ্ট কৰি থকাৰ বাবে ধন্যবাদ।